আপোনালোকে দেখিছে মোৰ আজি যাত্ৰাই শনি লাগিল গেল মোক এৰোপ্লেন দি নামাই থৈ গৈছে কিন্তু কি হ'ল ভাগ্য বেয়া মই গাছডালত বজি লৈছোঁ এতিয়া মই নামিব চেষ্টা কৰিম ফাৰ্ষ্ট মই আপোনালোকক ওৱান থিং কৈ দিওঁ এইকেইদিন মই আমেৰিকাত আছিলোঁ ডেটছ হয় মই মাজে মাজে ইংলিছ আহি যাব পাৰে চ' বেয়া নাপাব আপোনালোকে ফাৰ্ষ্টতে মই বেগটো ৰিমুভ কৰি দিলোঁ এইবাৰ মই নামিম নামিব চেষ্টা কৰি আছোঁ আমাৰ কেমেৰামেন নামছি ইতিমধ্যে আৰু এইবাৰ মই নামিম আইঐ হেল্ল' মই দেখুৱাম এতিয়া আপোনালোক কেনেকৈ এখন জংঘলত কেনেকৈ ছাৰ্ভাইভ কৰি ৰাখিব নিজকে হেল্ল' মি follow me আপোনালোকে ৱাচিং এডাল বিক্ৰী এডাল বহুত ডাঙৰ বিক্ৰী তো আমি ৰাতিটো আজি কটাব লাগিব যিহেতু ৰাতি হাও অৱস্থা গতিকে আমি আজি ৰাতিটো এটাই ষ্টে কৰিব লাগিব এই গাছডালৰ তলত এটা আমাৰ কাৰণে এখন বিছনা বনাই থৈ দিছে ইফালে সোমাই গেলি হ'ল এইগিলা বস্তু আগতে বনোৱাই থাকে এনেকৈ ক'ব পাৰি এনেকৈ ইয়াতে যদি ৰাতি বাঘ চাঘ আহে আমাক দেখা নাপায় আমি ইয়াতে ৰাতিটো থাকিম এই ৰাতি থকা যোগাৰ হৈ গ'ল এইটো মই বনাই থলোঁ অলপ দেৰিকৈ আমি আহি আছোঁ এতিয়া মই আপোনালোকক দেখাম মই মোৰ লগত কি কেৰি কৰিছোঁ কেমেৰামেন চব আনিব পাৰিলোঁ বেলেগটোতো সেইটো বাৰু আছে এয়া মই মোৰ লগত আনিছোঁ এখন কটৰী এখন লাগব এটা পাউডাৰো টেমা তাতে হেডফোন টৰ্চ এটা এইটো লাগিব এইখিনি এতিয়া জৰুৰী চামান এইখিনি বস্তু আপোনালোকে ক'ৰবাত যদি যায় লগত লৈ যাব আৰু পাউডাৰ হয় আনিছে আজিকালি আপা আপি কথাগিলা ধৰিব নোৱাৰি আজিকালি আপি চাপিগিলা জংঘলত বেছি পোৱা যায় আপা আপিগিলা সেইকাৰণে যদি হঠাৎ যদি কাৰোবাক ভাল লাগি যায় চাল মাৰিব লাগি নে সেইকাৰণে এই দুটা বহুত লাগতিয়াল বস্তু আৰু ৰাতি যদি খুন্দি নাহে ভয় লাগে যদি এই তাক সিংহৰ মাছ কিনিবলৈ হেডফোনডাল সেইকাৰণে কটৰীখনটো লাগবই বহুত বস্তু এইখিনি এতিয়া আমি এতিয়া ভৰাই ল'ম আমি এতিয়া কিবা এটা খাৱাৰ যোগাৰ কৰিব যাওঁ এতিয়া মই সকলোতছে আপোনালোকক এটা একদম ইণ্টাৰেষ্টিং কথা ক'ম যদি আপোনালোকে এনেকুৱা এখন ডাঙৰ জংঘলত কেতিয়াবা যদি ভৰাই যায় নিজকে ছাৰ্ভাইভ কৰিব কাৰণে আপুনি ফাৰ্ষ্ট কাম কি কৰিব একদম ফাৰ্ষ্ট কথা হ'ল আপোনালোকে একদম ডাঙৰ কথা জানানে তুমি একদম ডাঙৰ কথা আপোনালোকে উশাহ ল'বাই লাগিব আপোনালোকে উশাহ ল'ব বাদ দিব আৰু মই কৈ আছোঁ আমি এতিয়া এটা বহুত ডেঞ্জাৰ জেগাত যাই আছোঁ আপোনালোকে দেখিবলৈ পাই আছে আমি কেনেকুৱা এটা প্লেচত সোমাই যাই আছোঁ মই কিন্তু বিয়া বাৰু কৰা নাই দেই আপোনালোকে দেখিবলৈ পাইছে এডাল অদ্ভুত গাছ এডাল আচলতে কি গাছ হয় নবডি নো আই অলছ' ড'ন্ট ন' নবডি অলছ' ড'ন্ট ন' আপোনালোকে দেখিবলৈ পাইছে দিছ ইজ দ্য হাউচ অফ জামিলে এতে জামিলাৰ এটাই এতে জামিলা থাকে জামিলা লিভ ইয়াতে এইটো জামিলাৰ হাউচ এইটো যদি কিবা কাৰণত যদি ভাঙি যায় হামলোক নেই বাচনে পালা চ' আমি ইয়াৰ পৰা যাওঁতো ভাল হ'ব ফ'ল' মি जैसे कि आई टोल्ड यू दैट আমি যি বস্তু পাওঁ ইয়াতে সেই বস্তু খাই থাকিব লাগিব যিহেতু আমি ইয়াতে এই জংঘলখন ছাৰ্ভাইভ কৰিব লাগিব এটা খাৱা বস্তু বেলেগ একো নাপায় আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে নিজৰ লগত মোবাইলটো কেৰি কৰিব সেইটো নাপাহৰিব এনেকুৱা যদি জেগাত ফাঁচে আৰু আপোনালোকে পিজ্জা ডেলিভাৰী বয়ৰ নম্বৰটো আনতে নাপাহৰিব কিউকি পিজ্জা কবি পিজ্জা খাব পাৰিব আৰু যিহেতু আমি এতিয়া ইয়াতে মোৰ মোবাইল আনা নাই মোৰ মোবাইল জিঅ' হৈ গৈছে গতিকে পিজ্জা ডেলিভাৰী বয়ক ফোন কৰিবৰ কাৰণে মোৰ তাত বেলেঞ্চ নাই চ' আমি এতিয়া যি পাওঁ তাকে খাই ছাৰ্ভাইভ কৰিব লাগিব এণ্ড কুছ গুটি দেখ আহে এই গুটিহে এইটো আমি খাম এতিয়া এইটো খাব লাগিব এইটোৰ নাম আগাৰা এইটো আগাৰা মই পঢ়িছিলোঁ ক'ৰবাত মই তাজমহল এইটো খাওঁ বেলেগ আগাৰা গুটি আগাৰা এইটো তাজমহল আগাৰা নহয় এই খা থাকছে खा लो ये देखो ये इसको गोबर कहते हैं ये गोरू जो होता है ये काऊ दिस इज द पोटी ऑफ काऊ मतलब এতে গোবৰ আছে তাৰ মানে এতে কি আছে গৰু আছে
মই আপোনালোকক এটা কথা কওঁ, আমি এতিয়া আছোঁ আফ্ৰিকাৰ এখন মস্ত ডাঙৰ জংঘলত। এই জংঘলখনত আচলতে চাৰ্ভাইভ কৰাটো বহুত টান। ইয়াতে যিহেতু গৰু গোবৰ আছে, অৰ্থাৎ ইয়াৰে কাষত গৰু আছে অৰ্থাৎ মানুহ আছে। এইডাল চাওক দিছে গাছ অফ। আমাৰ মামা আমাৰ মামাহঁতৰ ফালে এইটো নেমু টেঙা বুলি কয়। দিছে নেমু টেঙা গাছ। নাই পিপিৰা গাছ নহয়, পিপিৰা লিভ হেয়াৰ ইন দ্য নেমু ট্ৰী। চ' মোৰ বৰ্তমান তাৰমানে এনেকুৱা এটা ফিল হৈছে, আমাৰ ওচৰে পাঁজৰে মানুহ আছে, গতিকে আমি আজি বাচি যাম, চিন্তা কৰিব নালাগে, মানুহ পাম আহি থকা। আৰু মোক কৈছোঁ এৰে গভমেণ্ট যোনটো হয়, গভমেণ্টটো বহুত বজ্জাত হয়, কাৰণ এই জংঘলৰ মাজত জানিব লাগে আমি আহিম বুলি, ৰাস্তাটো ভালকৈ বনাই থৈ দিব লাগে। এই মাটি বহুত নৰম হয়, ইছলিয়ে কৰাৰ পিছতো মোৰ ভাল লাগছে, বেয়া লগা নাই। এই জেগালৈ ভাল নহয়, গভমেণ্টৰ কাম নাই।